নমস্কাৰ সকলোকে, মই অন্য এটি ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ অমিতাৰ সৈতে ছাগলী মাংস। আহকচোন চাওঁ কেনেদৰে বনাইছোঁ। খাবলৈ টেষ্টি হয়, বনাবলৈ সহজ। ছাগলী মাংস লৈছোঁ মই 1 কিলো, ধুনীয়াকৈ ধুই লৈছোঁ। আৰু মছলা লৈছোঁ ইয়াতে পিঁয়াজ, আলু, ধনিয়া গুড়ি, জিৰাৰ গুড়ি আৰু লাল মিচিৰি, লগতে আদা নহৰুৰ পেষ্ট এচামুচকৈ। এতিয়া মই গোটাইখিনি মছলা ইয়াতে এড কৰিম। আৰু লগতে ইয়াতে দি দিছোঁ এচামুচ হালধি আৰু সোৱাদ অনুসৰি নিমখ, আৰু লগতে অকণমান মিঠাতেল দি ভালদৰে মেৰিনেট কৰি 1 ঘণ্টাৰ কাৰণে মই ৰাখি থৈছোঁ। এতিয়া কেৰাহীখন গৰম হ'বলৈ দি মিঠাতেল দি দিছোঁ। আৰু এতিয়া 5 ফুৰণ এচামুচ দিছোঁ, তেজপাত 3টা, লং, ইলাচি, ডালচেনি, লগতে কেঁচা জলকীয়া এটা দি অকণমান লৰাই লৈছোঁ। যিহেতু মই আগতে মেৰিনেট কৰোঁতে পিঁয়াজ দি দিছোঁৱেই, হ'লেও এটা পিঁয়াজ কাটি অকণমান ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰি লৈ মই এতিয়া মাংসখিনি ইয়াতে দি দিছোঁ। মাংসখিনি ভালদৰে লৰাই লৈ ঢাকোন লগাই দিছোঁ। যিহেতু ছাগলী মাংস সিজিবৰ কাৰণে অকণমান সময় লাগে, ঢাকোন লগাই প্ৰায় আধা ঘণ্টামানৰ কাৰণে ভাজি থাকিব লাগিব। আৰু মাংসখিনিৰ পৰা যিখিনি পানী ওলাব সেইখিনি নোহোৱা হোৱালৈ ফ্ৰাই কৰি থাকিব লাগিব। মাংসখিনিৰ পৰা প্ৰায় পানী নোহোৱা হৈ গৈছে। এতিয়া মই মাংসখিনি দিবৰ কাৰণে অমিতাটো কাটি ল'ম। আৰু অমিতাটোৰ 4 ভাগৰ 1 ভাগহে মই মাংসখিনিত দিম আৰু ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি ল'ম। মাংসখিনি ভালদৰে লৰাই লৈছোঁ আকৌ। এতিয়া মই অমিতাখিনি ইয়াতে দি দিছোঁ। 2-3 মিনিটমানৰ কাৰণে মই ভাজিব লাগিব। অমিতাখিনি গলি যোৱালৈ মই নাভাজোঁ, অমিতাখিনি গলি গ'লে খাবলৈ ভাল নালাগিব। এতিয়া মই দি দিছোঁ এচামুচ জিৰা জালুকৰ পেষ্ট। অকণমান সময় ভাজি ল'ম। আৰু ইয়াতে দি দিম অকণমান পানী, মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। ভালদৰে লৰাই লৈ ঢাকোন লগাই দিম। এনেকৈ মই অকণমান পানী দি 2-3 বাৰমান মই ভাজি ল'ম। এনেকৈ ভাজিলে মাংসখিনি খাবলৈ ভাল হয়, একেবাৰে পানী দিলে ভাল নালাগে খাবলৈ। এনেকৈ মই 2-3 বাৰমান পানী দি ঢাকোন লগাই ভাজি থাকিম। এনেকৈ ভাজিলে মাংসখিনি খাবলৈ ভাল হয় আৰু সোনকালে সিজি উঠে। এতিয়া মই অকণমান চিকেন মছলা আৰু লগতে অকণমান গৰম মছলা দি দিছোঁ। দি ভালদৰে লৰাই লৈ এতিয়া অলপমান পানী বেছিকৈ দি দিম। আৰু 15-20 মিনিটৰ কাৰণে মাংসখিনি উতলিবলৈ দিম। আৰু এয়া মাংস আমাৰ উতলি আছে। আৰু মাংসখিনি হৈ গৈছে এতিয়া। অকণমান মই ধনিয়া দিছোঁ গোন্ধটো ভাল হ'বৰ কাৰণে, আৰু খাবলৈ ৰেডি হৈ গ'ল। এতিয়া মই পৰিৱেশন কৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।